হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। তো বৰ্তমান মোৰো ভাল। তো আজি আৰু এটা ব্লগ ভিডিঅ' আপোনালোকৰ আগত আগবঢ়াই দিছোঁ। আজি আমাৰ কলেজত NCC চিলেকশ্যন। ভাবিলোঁ কি NCC চিলেকশ্যন আছে, তো ৰাতিপুৱা উঠি দৌৰিবলৈ যাম। তো তাৰপিছত এতিয়া কি হ'ব, এতিয়া বতৰ বৰষুণৰ বতৰ, সেইবাবে দৌৰিব যাব নোৱাৰিলোঁ। তো এতিয়া কলেজ কেনেকৈ যাম ভাবিছোঁ। মইতো মৰাণত থাকোঁ। তো ডিমৌ কলেজ আজি ডিমৌ কলেজত NCC চিলেকশ্যন আছে। তো মই ভাবিছোঁ এনেই ট্ৰাই এটা কৰি চাওঁ, কি হয় নাজানো, গম নাপাওঁ, এনেই ভাবিছোঁ আৰু। এতিয়া ওলাই মেলি ৰেডি হ'লোঁ আৰু যাম। বৰষুণ অলপ এৰিছে। তাৰপিছত গধূলি বাকী কলেজত দেখাইছোঁ। বৰষুণ দিয়া আমি চুলিখিনি তিতি দিলে কি হ'ব আৰু আজি হাইটটো অলপ কম হ'ব চাগে। এতিয়া ৰুমৰ পৰা ওলাই মেলি আহিছোঁ, কি হয় আৰু যদি হাইটটো হৈ যায় তেনে চিলেকশ্যন হ'ব বুলি ভাবিছোঁ। আৰু যদি নহয় আকৌ নেক্সট টাইম ট্ৰাই কৰিম। এতিয়া যাম আৰু গৈ থাকোঁ। যাম এডোখৰ খোজকাঢ়ি যাম। তাৰপিছতহে গাড়ীটো উঠিমগৈ। ইয়াৰ পৰা বহুত ডোখৰ খোজকাঢ়ি যাব লাগে। তো আকৌ কৈ দিছোঁ, ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। যদি মোৰ এইবাৰ বেয়া হয় তেনেহ'লে নেক্সট টাইম আকৌ যাতে মই দিব পাৰোঁ, সেইটো কাৰণে যাতে মোক আশীৰ্বাদ দিয়ে, সেয়া আশা ৰাখিলোঁ। আৰু এতিয়া চলো গৈ থাকোঁ। বৰষুণ দি আছে, বৰষুণ এৰা নাই, অলপ পাতলকৈ দিছে, সেইকাৰণে গুচি আহিলোঁ। আৰু যদি ৰ'দো নহ'লে ডাঙৰকৈ দিবও পাৰে, সেইটো কাৰণে গুচি আহিলোঁ। এতিয়া তাত গৈ পিনি 8টা বজাত 7:30 পাবলৈ কৈছিলে। এতিয়া আহিছোঁ আৰু 7:30 পাবলৈ গাড়ী পাওঁ নে নাপাওঁ, কি হয় চাই থাকক আৰু এতিয়া ভিডিঅ'টো। এতিয়া গাড়ীত উঠিবলৈ আহি আছোঁ আৰু এইফালে আহি আছোঁ আৰু পোৱাগৈ নাই, বহুত দূৰ হৈ যাব লাগে। এতিয়া ষ্টেচন খালী হৈ আছে, একো গাড়ী চাড়ী নাই, কি যে হ'ব। এতিয়া গাড়ীখন নামি কলেজলৈ আহি আছোঁ আৰু খোজকাঢ়ি এইফালে কলেজলৈ যাম। তাৰপৰা কলেজ পামগৈ আৰু কলেজলৈ আহিছিলোঁ, কিন্তু কলেজত নোসোমালোঁ। এতিয়া ষ্টেডিয়াম আছিলে, মানে কি আমাৰ চিলেকশ্যন ষ্টেডিয়ামত হ'ব, তো ষ্টেডিয়ামলৈ গৈ আছোঁ আৰু তাত যাম। তাৰপিছত বাকীখিনি দেখাই আছোঁ। এতিয়া গৈ থাকোঁ আৰু। তো এতিয়া ষ্টেডিয়াম আহি পালোহি। আমাৰ চিলেকশ্যনটো ইয়াতে হ'ব। এইখন আমাৰ ফিল্ড, ৰাইজৰ ফিল্ড, ইয়াতে চিলেকশ্যন হয়। তো চাই থাকক। তো এতিয়া দৌৰি মেলি হৈ গ'ল। ইয়াত ফিল্ডতে আমাৰ চিলেকশ্যন কৰাইছিলে। সেইফালে আছে আমাৰ ফিল্ডখন এখন। তো মানে কি হ'ল, প্ৰথম কথাটো মোৰ হাইটটো নহ'লগৈ, হাইটটো কমিলোঁ। তথাপিও দাদাহঁতে ক'লে দৌৰি চালোঁ। তো বহুত দিন একো প্ৰেক্টিছ কৰা নাই মোৰ, প্ৰায় 1 বছৰ হৈ গ'ল। সেইকাৰণে দৌৰিটো নোৱাৰিলোঁ বুলিয়ে ক'ব লাগিব। দৌৰাটো কমপ্লিট কৰিব নোৱাৰিলোঁ। দুপাক মাৰিলোঁ, তাৰপৰা দৌৰিব নোৱাৰিলোঁ, ভাগৰো লাগিলে, মোৰ ফালে ৰ'দো হৈছে। এতিয়া ভাবিলোঁ নেক্সট টাইম প্ৰেক্টিছ কৰি মেলি ভালকৈ দিম। তো
এতিয়া কলেজ যাম। বাই বাই। বেয়াটো হ'লে এবাৰ আহি পিনে খাই এতিয়া খাই বৈ আজৰি হ'লোঁ আৰু ঘৰলৈ যাম। মেজিকত উঠি কি মৰাণ যাম ঘৰলৈ। তথাপিও একো নাই, নেক্সট টাইম চেষ্টা কৰিম বুলি ভাবিছোঁ আৰু তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব লাগিব। তো এতিয়া গৈ আছোঁ ৰুমলৈ। একদম মূৰটো ঘূৰাইছে, তাতে আকৌ খং উঠি আহিছে বেটেৰীখন আহি জেগাত থ'ব নাযাওঁ বুলি ক'লে এনেই খঙে উঠি আহিলে। এতিয়া লগত বাহিৰবোৰ কৈছোঁ আহে নে নাহে আৰু গৈ থাকোঁ আৰু দেই। বহুত গৰম, ইমান গৰম মানে একদম অৱস্থা বেয়া হৈছে। মোৰ মূৰ বিষাই আহিছে, মূৰত পানী ঢালিও তত মানে ইমানেই গৰম। ৰ'দটো যিটো ৰকম দিছে মা চাবও নোৱাৰি গৰমতে একদম। দোকানৰ পৰা মেংগতে কিনিলোঁ এতিয়া একদম এতিয়া খাই ৰুম যাম আৰু। তো ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰোঁ। গৈ পাই আকৌ একো নেদেখাওঁ আৰু ভাগৰ লাগিছে। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটোত যদি কোনোবা নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মাজতে মানে কি কিছুমান ভিডিঅ' দিব নহ'ল, মই দৌৰিবলগীয়া হ'ল, এক্সাৰচাইজ কৰিবলগীয়া হ'ল, সেইটো কাৰণে। তো মাজতে কিছুমান অফ আছে, বেয়া নাপাব আৰু। বাই বাই।